হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ এই চেনেলটিলৈ। আৰু এতিয়া মই এয়া ফুলনিত বহি আছোঁ। এইবিলাক নতুনকৈ ফুল ৰোৱা হৈছে আৰু আজি বহুত দিন হ'ল ভিডিঅ' বনোৱা হোৱা নাই। আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ আৰু এয়া আৰম্ভ কৰিছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আমাৰ জেনি আৰু ভালু যথেষ্ট ডাঙৰ হ'লগৈ। আৰু লগতে গিনিপিগ দুটা আমি ৰাখিছোঁ, সেইকেইটাকো দেখুৱাই দিম। ভিডিঅ' কৰি ৰাখি থোৱা আছে, ভিডিঅ'টো অলপমান দেখুৱাই দিম। গিনিপিগ আৰু আমাৰ সৰু মেকুৰীটো কেনেদৰে খেল ধেমালি কৰে আৰু সেই ভিডিঅ'টো অলপমান ইয়াত এড কৰি দিম। আৰু এয়া হৈছে গিনিপিগ দুটা আৰু মেকুৰী পোৱালি। ধুনীয়াকৈ ইহঁতি ফুলনিত খেলি আছে। কি ফুল লগালোঁ দেখুৱাম অলপমান। এইবিলাক বড়োকেন্দ্ৰিলা লগোৱা হৈছে, ডাঙৰ হোৱা নাই। আৰু এইবিলাকো লগাই থোৱা আছে। আৰু এই বেৰানিখন অলপ বেয়া হৈছে, এইখনো অলপ মেৰামতি কৰিম এইকেইদিনত। আৰু কেনেকৈ লগাম বেৰানি এখন দেখুৱাম। বাঁহ কটা হৈছে, ভালু যথেষ্ট ডাঙৰ হ'ল আমাৰ এইকেইদিনত। এইটো ভালু ভালু এইবিলাক এইটো ভালু ডাঙৰ হ'লগৈ। হেল্ল', আৰু বহুত দিন হ'ল এনেদৰে ভিডিঅ' নবনোৱা। আৰু অলপমান অসজা, অকণমান ক'ব পৰা নাই ভালদৰে কথাবিলাক। এজনী জান কি আনিছা? আৰু এজনী মেকুৰী উঠি গৈছে। আৰু দোকানখন অলপমান দেখুৱাই দিওঁ, এতিয়া কেনেদৰে আছে দোকান। এইখন দোকান। আৰু এইটো মেকুৰীটো এনেদৰে থাকে আমাৰ লগত লাগি। কেতিয়াবা কামৰ সময়ত খঙেই উঠে এনেদৰে থাকিলে, তথাপিও নমাই দিছোঁ এতিয়া। জানৰ ক্লাছ আছে, তাই ওলাই আহিছে। এইবিলাক মছলা সৰু সৰু পেকেট, মাষ্টাৰ্ড অইল, এইবিলাক আটা, চুজি, এইবিলাক চাহপাত, পাপৰ, আচাৰ, মাষ্টাৰ্ড অইল,
মছলা, আকৌ মাষ্টাৰ্ড অইল, এইটুকুৰা পূৰা মাষ্টাৰ্ড অইলে ভৰ্তি হৈ আছে। আৰু এইবিলাক হৰলিক্স, ফেচ ৱাছ, ভিনেগাৰ, সকলো ধৰণৰ পোৱা যায় ইয়াত। আৰু টাউনত যিটো ৰেট হয় সেইটো ৰেটতে আমাৰ বস্তুবিলাক বিক্ৰী কৰা হয়। আৰু সোঁফালে আছে গেৰেজ, আৰু গেৰেজৰ কামবিলাকো ইয়াতে কৰা হয়। আজি আকৌ এয়া পলু, এয়া বেলেগ পলু, আৰু সোঁফালে এয়া মাছৰ দোকান। এয়া সিহঁতি এতিয়া আবেলিৰ পৰত অলপমান ব্যস্ততা বাঢ়িব, সেই হেতুকে অলপমান আগতীয়াকৈ কামবিলাক কৰি ৰাখিছে। এয়া হৈছে চব্জি বজাৰ, লগতে মাছ মাংসৰো দোকান। এয়া মাছবিলাক সজাই থোৱা আছে। গধূলি সময়ত অলপমান কাষ্টমাৰ ভিৰ হয়, আৰু এতিয়া এনেদৰে সজাই থোৱা আছে এইবিলাক। আৰু এইফালে এয়া ব্ৰইলাৰ কাটি থোৱা আছে। ভিডিঅ' কৰা নাই ইমান দিনে, আৰু সেয়েহে অলপমান ক'বলৈ অসুবিধা হৈছে, আৰু ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে, তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। তেতিয়ালৈকৈ ধন্যবাদ।